বাইদেউ আৰু মই মিলি বনাম চিংৰা। চিংৰা কাৰণে লৈ লৈছোঁ ময়দা 1 কিলো, ৰিফাইন 1 কাপ, পানী আধা গিলাচ, নিমখ অকণমান, চেনি অকণমান, সোৱাদৰ কাৰণে লৈ লৈছোঁ চব। এতিয়া এইখিনি মিক্স কৰি লোৱা হৈছে। ভালকে মিক্স কৰি ল'ব। এতিয়া পানী 1 গিলাচ মান লৈ ল'ব। এনেকে এই পানী দি দি মিক্স কৰি যাব। এনেকে ভালদৰে আমি মিক্স কৰি ল'লোঁ। মিক্স কৰা হৈ গ'ল। এতিয়া আমি মুঠি মাৰি চালোঁ, টান হৈছে। এতিয়া আমি চিংৰাখিনি বনাব পাৰিম। মাৰা শেষ হৈ গ'ল। এতিয়া আধা ঘণ্টামান সময় ঢাকনিৰে ভালকৈ ঢাকি থৈ দিম, যাতে বতাহ সোমাব নোৱাৰে। এতিয়া এনেকৈ সৰু সৰুকৈ আমি লাডু বনাই লওঁ। আনফালে এটা কেৰাহী উঠাই লৈছোঁ আলুখিনি ভজাৰ কাৰণে। তেল, নিমখ, হালধি, জলকীয়া, পিঁয়াজ, জিৰা পাউডাৰ অলপ এড কৰি দিছোঁ সোৱাদৰ কাৰণে। আলু, মটৰ, বুট এনেকৈ আগতে বইল কৰি থোৱাই আছিলে। বইল কৰি থ'লে ভাজিবলৈ বহুত সহজ হয় আৰু সোনকালে হৈও যায়, সেইকাৰণে বইল কৰি থৈ দিছোঁ আগতে। এতিয়া এনেকৈ বেলি লৈ আছোঁ। এফালে দীঘলকৈ বেলিব। এনেকৈ ভালদৰে বেলি ল'ব আৰু মাজেদি চুৰি এখনেৰে কাটি দিব, দুভাগ কৰি ল'ব। এটা কোণ বনাই ল'ব। এনেকৈ এটা কোণ বনোৱা হৈ গ'ল। ইয়াৰ ভিতৰত দি দিম আলু। মাজৰ দুটা ছাইড সমান কৰি ল'ম আৰু ভালদৰে টিপি দিম যাতে ফাগ হৈ নাযায়। আৰু দুটা অকণ লগ লগাই দিম। এতিয়া চিংৰাটো হৈছে নে নাই এনেকৈ চাম। যদি চিংৰাটো হৈছে, বহিব পৰা হৈছে, এতিয়া হৈ গ'ল চিংৰাটো। এটা এটাকৈ এনেকৈ বনাই লৈ আছোঁ। ভালদৰে টিপি দিব। ভালদৰে টিপি নিদিলে ফাটি যোৱাৰ চান্স থাকে। চাওকচোন, হৈ গ'ল চিঙৰা। ইমান ধুনীয়া হৈছে। এনেকৈ ঘৰত বনাই খাবচোন। এফালে এটা কেৰাহী উঠাই ল'লোঁ। জুইখিনি মিডিয়াম ফ্লেমত ৰাখিছোঁ। চিংৰা ভাজাৰ কাৰণে তেলখিনি বেছি গৰম হ'ব নালাগে, নহ'লে তলত লাগি যাব পাৰে। এনেকৈ এটা এটাকৈ দি যাব। এনেকৈ চিংৰাখিনি ভাজি লৈ আছোঁ। লাহে লাহে লৰাই থাকিব। জুইখিনি মিডিয়াম ফ্লেমত ৰাখিব। এতিয়া হৈ গ'ল আমাৰ চিংৰা। ৰংটো খুব ধুনীয়া হৈছে, চাওকচোন। খাবলৈ বহুত ধুনীয়া হৈছে, মচমচীয়া হৈছে। গৰম গৰম চিঙৰা চাহৰ লগত খাবলৈ বহুত ভাল লাগিব। এনেকৈ ঘৰত বনাই চাবচোন আপোনালোকে।
ঘৰত বনোৱা চিংৰাৰ নিচিনা সোৱাদ ক'ত পাব। যদি মোৰ ৰেচিপিটো ভাল লাগিছে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জনাব কেনেকুৱা পাইছে। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। আজি ইমানতে সামৰিলোঁ।